বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি তামোলপুৰত ড্ৰাগছ শিশু নিৰ্যাতন বাল্য বিবাহ আদিকে ধৰি কেইবাটাও অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক সজাগতামূলক সমদল লোৱা হয়। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই সজাগতা সমদলৰ শুভাৰম্ভ কৰে তামোলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই। সমদলত তামোলপুৰৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্ন শিক্ষানুষ্ঠানৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলে বেনাৰ ফেষ্টুন প্ৰদৰ্শন কৰি শ্লোগান দি সমদলত অংশগ্ৰহণ কৰে। সমদলটো ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে গৈ তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত সামৰণি মাৰে। আমাৰ পুলিচত বা পুলিচ থানাৰ যিবিলাক মানুহ য'তে পোৱা তেতিয়াহ'লে তোমালোকে এই কথা ইমিডিয়েটলি ইনফৰ্ম কৰিবা। এতিয়া তোমালোকে গমেই পাইছা অসম পুলিচ বহুত ষ্ট্ৰিক্টলি কাম কৰি আছে এগেইনষ্ট ড্ৰাগছ। ইভেন আমি তামোলপুৰতো বহুতকেইটা কেছ ৰেজিষ্টাৰ কৰিলোঁ। ইয়াতে মই অহাৰ পিছতো 5টামান কেছ ৰেজিষ্টাৰ হৈছে। আমি বহুতকেইজন ড্ৰাগ পেডলাৰ্ছক আমি ধৰি বাক্সাৰ পৰা কুমাৰদীপ কাশ্যপৰ ৰিপৰ্ট পূৰ্বটো টাইমছ।